দোস্ত আজি কোনো টেকনিক্যাল ভিডিও নহয় এটো জাস্ট এনে আহি থাকোতে ৰাস্তাত মানুহ এজন মানে আমাৰ গাঁৱৰে হয় তো কিছু কেনেকে ওলাই আছিল তাৰ পিছত বিকাশ দাই মানে কৈ দিলে যে সক বিকাশ দাই কিবা কিহৰ পাত দিছা মছলাৰ পাত বুলি কয় এনে মানে মছলা পাতৰ ৰসটো তাৰ গাত লাগি গলে মানে তিতানো পাতটো তেতিয়া থাকব নোৱাৰে আৰু সেই গাতৰ ভিতৰত নিজে নিজে ওলাই আৰু আপোনালোকৰ যদি বেছি আপোনালোকৰ ঘৰৰ চৌহদৰ ভিতৰত যদি কেঁচু আছে তেনেহলে আপোনালোকক মই এটা পাত দেখাই আছো এই পাতটো ৰসটো চেপি দিব ঘৰত যিমান বিলাক কেঁচু আছে গোটেই বাহিৰত ওলাই আহিব এইটো পাত এইটো মছলা পাত এই পাতটো যদি চেপি আপুনি ৰস বিলাক কেঁচু থকা জায়গাত দিয়ে তেনেহলে গোটেই কেঁচু বিলাক ওলাই আহিব 5 মিনিটৰ ভিতৰত গোটেই কেঁচু ওলাই আহিব মাটিৰ তলত একো নাথাকে পোক পৰুৱা গোটেই ওলাই আহিব ইয়া আমাৰ এছাম বিকাশ চেনেলৰ মানুহে মানে কৈ আছে যোনে যোনে এছাম বিকাশ চেনেলটো সাবস্ক্ৰাইব কৰা নাই লিংক ডেসক্ৰিপচনত থাকিব আপোনালোকে গৈ তাত গৈ সাবস্ক্ৰাইব কৰি দিব আপোনালোকে শেয়াৰ কৰি দিব আৰু কৈ আছো এইডাল ওলাইছে জুম কৰি দেখাই আছো নালাগে এয়া চাওক ওলাই আছে দেখিছে এয়া ওলাই আছে যেনেকে সেইবোৰ দিয়ে ন সেইবোৰৰ ৰসত মানে কিছু কাটৰ ভিতৰত থাকিব কোনো পধ্যে নোৱাৰে এনেকে ওলাই যায় আৰু চৌহদবোৰ যদি সাফ কৰি ৰাখিব খোজে মাটি চাটি ধৰক বহুত গাঁও অঞ্চলত ধৰক পাকি নাথাকে সব এৰিয়া তাৰ ফলত কি হয় কেঁচুৱে একদম মাটি উঠাই একদম নোহা কৰি দিয়ে তাৰ ফলত দেখিছে এই দোস্ত আজি কোনো টেকনিক্যাল ভিডিও নহয় এটো জাস্ট এনে আহি থাকোতে ৰাস্তাত মানুহ এজন মানে আমাৰ গাঁৱৰে হয় তো কিছু কেনেকে ওলাই আছিল তাৰ পিছত বিকাশ দাই মানে কৈ দিলে যে কিছু মছলাৰ পাতৰ ৰসটো দি কিনে আপোনালোকে য'ত গাঁতবোৰ থাকে তাত দিলে কিছুবোৰ অট'মেটিক ওলাই আহে হয়নে বিকাশ দা যিবিলাক মানুহে মাছ মাৰে সেই মানুহবিলাকৰ কাৰণে এটা সুন্দৰ বুদ্ধি হৈছে এই কেঁচু উলিয়া ৰসটো আপোনালোকে কোদাল দি কোৰ মাৰি মাৰি কেঁচু উলিয়াব নালাগে মছলা বুনৰ পাতটো চেপি ল'ব চেপি লৈ পানীৰ লগত সেই ৰসটো মাটিত পেলাই দিব বাছ 5 মিনিটৰ ভিতৰত মাটিৰ তলত যিমান কেঁচু আছে গোটেই ওলাই আহিব আমাৰ লগত ৰতিছে বোলে একো নকয় লাজ কৰে তো আমাৰ এইখনে পাৰ্ক চব মানে গছ গছনিৰে ভৰা নেচাৰেল হয় তো পাৰ্কখনত যদি আহা নাই ইয়াৰ ওচৰৰ পাজৰৰ মানুহটো আহি থাকে আপোনালোকে যদি ক'ৰবাত দূৰৰ পৰা চাই আছে তেতিয়াহ'লে ভিলেজ হল খুটাবাৰী ধূপধাৰাৰ ভিতৰত হয় আৰু লগতে আপোনালোকক এটা ধুনীয়া গছ এডাল দেখাম লগতে এটা কুৱা দেখাম কুৱাটো কেনেকৈ গছডালে আৱৰি ধৰিছে সেইটো দেখাম আহক এইডাল এডাল গছ বটগছ বুলি কওঁ আমি বটগছে কয় নে আহঁত গছে কয় মই ভালকে নাজানো তো এই গছডালৰ শিপাৰে গোটেই কুৱাটো আৱৰি ধৰিছে এইটো এটা পকী কুৱা ইয়া পকী কৰা আছে ৱালবিলাক আৰু এই পকী কুৱাটোৰ ভিতৰত এই গছডাল গজিছিল আৰু তাৰ শিপাই গোটেই কুৱাটো আৱৰি ধৰিছে লগতে তো ভিডিওটো মই সৰুকৈ দিব চেষ্টা কৰিম কাৰণ যেহেতু নতুনকৈ আহিছোঁ তেতিয়াহ'লে বেছি ডাঙৰ কৰিলে মানুহেতো চাই ভাল নাপায় তো আপোনালোকে সৰু ভিডিও মানে চাই ভাল পাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বিকাশ দাৰ চেনেল এটা আছে আমি একেলগে চলাই আছোঁ বিকাশ দাই ধুনীয়া অভিনয় কৰে মানে চেনেলটো কমেডি টাইপৰ হয় কাহিনী ধুনীয়া কাহিনী থাকে এছাম বিকাশ ইউটিউব চেনেল সো আপোনালোকে চাব বুলি আশা থাকিল আৰু চেনেলটোৰ লিংকটো ডেসক্ৰিপচনত মই দি দিম ধুনীয়াকৈ আপোনালোকে তাত গৈ চাব বুলি আশা থাকিল সো আজিলৈ এইখিনিয়ে আছিল
চ' লগ পাম